মোৰ পৰা সি নিজে কৈ লৈছে বিটিআৰ চুক্তিটো যদি আকৰে পালন নহয় তেতিয়াহ'লে সি অসমৰ কোনোবা এজনৰ কেবিনেট মন্ত্ৰীৰ ঘৰত যাই পেলাই বাৰেণ্ডাত ফাঁচি কৈ পেলাই মৰিম বুলি কৈছে। এতিয়া 5 বছৰ কমপ্লিট হ'ব অহা 8 তাৰিখ এপ্ৰিলত। সি নিজে কোৱা মতে 9 তাৰিখত ফাঁচি সি নিজে ছুইচাইড কৰিব লাগে। আজি বিপিএফৰ কোনোবা মিটিঙত যাই পেলাই যদি বহিছে এইটো বেলেগ কথা। নিৰ্বাচন অহা 13 নৱেম্বৰত হ'ব। আজি 8 তাৰিখ হ'ল, জাষ্ট 5 দিন মাত্ৰ আছে। তো মই যিখিনি দেখিলোঁ আজি নিচিমা সমষ্টি হিচাপে খুব ভাল। মই খৈলা মহিলা হওক বা আমাৰ মালি বেটা মুঠতে ফাটাবাৰী ঔগুৰি এইবিলাক প্ৰাইমাৰীত মই ঘূৰি পেলাই যিটো দেখিছোঁ ভাল, আমাৰ পজিটিভ ৰেছপন্স। সকলো জাতি জনগোষ্ঠীয়ে আগুৱাই আহিছে আমাৰ বিপিএফ দলটো সহায় কৰিবৰ কাৰণে, বিৰাট ভাল। মুঠতে আমি জিকাটো চিয়'ৰ বুলি আমি ক'ব পাৰোঁ, যিহেতু আমাৰ এই চিডলি বিধানসভা সমষ্টিত 5টা MCLA সমষ্টি আছে, BTC সমষ্টি আছে। ইয়াৰ ভিতৰত 4টা সমষ্টিটোৱেই আমাৰ বিপিএফ দলৰ দখলত, খালি একটা মাত্ৰ UPFL দখলত আছে। আৰু এইবাৰ যিসকল বিজেপি কৰ্মী বা বিজেপি ছাপৰ্টাৰ আছে UPFLক ভোট নিদিব, চব ভিতৰে নাংগলত ভোট দিব। আপোনালোকে চাই থাকিব। স্যার, চালাকাঠি ব্লকৰ আণ্ডাৰত ধৰ্মপুৰ চামচিংকেলা গাঁৱত বিপিএফৰ মিটিঙত চন্দন প্ৰময়ে সোমোৱা আমাৰ এটা ফটো ভাইৰেল হৈ আছে। সোমাব পাৰে, সোমোৱাটো কি ডাঙৰ কথা এইটো। সোমাব পাৰে। বিপিএফত আহিব নেকি? মিটিঙত কৈছে আজি বিপিএফত আহে নাহে মই একো নাজানো। মুঠতে মই তাক বিপিএফত আকৌ একেলগে কাম কৰিম বুলি মই অনুৰোধ কৰিছিলোঁ, কিন্তু তাৰ কোনো মই ভাল ৰেছপন্স মই আজিলৈকে পোৱা নাই। আজি বিপিএফৰ কোনোবা মিটিঙত যাই পেলাই যদি বহিছে এইটো বেলেগ কথা, তাৰ কথা, কিন্তু আজিলৈকে বিপিএফ দলত সোমোৱা নাই। বিপিএফ এতিয়া দুবন্ত নাও প্ৰমোদ বড়া সি নিজে কৈ লৈছে বিটিআৰ চুক্তিটো যদি আকৰে পালন নহয় তেতিয়াহ'লে সি অসমৰ কোনোবা এজনৰ কেবিনেট মন্ত্ৰীৰ ঘৰত যাই পেলাই বাৰেণ্ডাত ফাঁচি কৈ পেলাই মৰিম বুলি কৈছে। এতিয়া 5 বছৰ কমপ্লিট হ'ব অহা 8 তাৰিখ এপ্ৰিলত। সি নিজে কোৱা মতে 9 তাৰিখত ফাঁচি সি নিজে ছুইচাইড কৰিব লাগে। কথা সেইটোৱে, আৰু কিমান কম। লাভ নাই। প্ৰমোদ বড়া আপুনি নিজে কথা দিছে বিটিআৰ চুক্তিটো যদি আকৰে পালন নহয় তেতিয়াহ'লে এই অসমৰ কোনোবা এজন কেবিনেট মন্ত্ৰীৰ ঘৰত যাই পেলাই এই বাৰেণ্ডাত ছুইচাইড কৰিব বুলি কৈছে। এতিয়া 8 তাৰিখ এপ্ৰিলটো 5 বছৰ কমপ্লিট হ'ব। 2025ত 8 তাৰিখ এপ্ৰিলটো 5 বছৰ কমপ্লিট হ'ব। এতিয়া 9 তাৰিখত ছুইচাইড কৰিলে হ'ল দে।